हेलो गाइज वेलकम बैक टू माई यूट्यूब चैनल नतुन ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বিহু বতৰ তো আমি হুঁচৰি ওলাইছোঁ। আজি যিমান আউটপোষ্ট আছে আঠিয়াবাৰী নিকাচি দুমনি এতিয়া তেলটো ভৰাই লোৱা হৈছে। মোৰ লগত আছে এণ্টনি শইকীয়া। বাকী কেনেকুৱা আজি ক'ত যোৱা হ'ব? দীপ্ত আমি এতিয়া মুছলপুৰ থানাৰ পৰা যিমানবোৰ আউটপোষ্ট আছে পুৰা ৰাউণ্ড মৰা হ'ব এতিয়া। হয় হয় এইফালে ফাৰ্ষ্ট টাইম যাম আমি নিকাচি বঢ়িয়া বঢ়িয়া। আজি ডুম্বি আৰু এইফালে নিকাচি লেভি হ'ব আৰু লিভ য়ং লাইফ ফ্ৰী। বিহুলৈ ওলাইছিলোঁ, তাৰ মাজতে অলপ গাড়ীখন অলপ মানে কিবা এটা হৰ্ণৰ প্ৰব্লেম হ'ল, তাৰে মেৰামতি কৰি আছোঁ। আমাৰ ৰেডি হৈ আছে আমাৰ বৰ্তমানেও আজি ড্ৰাইভাৰ পূৰা চলি আছে। ঢোল বজাই দে আজয় আৰু বিহু বুলি অলপ তো তাকে আমি চাওঁ কি হয়। এনে ধৰোঁ তো আমি মোৰ লগত আছে আমাৰ এইটো ফটাকুৰ এনেই ওলাইছে আমাৰ লগত। তো এতিয়া আমি যাম আঠিয়াবাৰী বুলি কয় জেগাটো। চলো 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 লাখুতি লগাই আমি এতিয়া বৰ্তমান কৰি আছোঁ বৰমা কদমতল। আজি আৰু হুঁচৰি কিমান আছে গাবলৈ? হুঁচৰি মানে আৰু ক'ত পাওঁ ঠিক নাই। এতিয়া মেজৰগুৰি ঘৰলৈ যাম। এতিয়া বাকী কি হয় এতিয়া মেজৰগুৰি ঘৰলৈ গৈ আছোঁ। আজি 5 কিলোমিটাৰ বেছি দূৰ নাই, গৈ পাম, মজা লাগিব, ফূৰ্তি কৰিম। নতুন বোৱাৰী যিহেতু বিহু গাই ভাল লাগিব। হে নব গামোচা বব জানানে, হে নব ৰুমাল চিলাই যাবানে, আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে জানে। আজি গান চলি আছে, প্ৰিপেৰেশ্যন চলি আছে। তো আমাৰ লগত আছে আমাৰ ব্ৰাদাৰ অনুভৱটো কেনেকুৱা আজি বিহুৰ দিনত? তুমিতো ড্ৰাইভ কৰি আছা বৰ্তমান, আমাৰ লগতে বিহুৱানো হয়।